তো গাইজ মানে এতিয়া আমি দোকানত সোমালো, বজাৰ কৰিলোঁ। এই ল'ৰাটো যে দৌলত, এইটো আমাৰ ডাইৰেক্টৰ। ইয়াৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰলৈ গৈ আছোঁ আমি এতিয়া, যাব ওলাইছোঁ মানে। ইয়াৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰলৈ ই কি বজাৰ কৰিছে চাওক না। চিপছ ইমান দামী, মানে আমাৰ গাঁৱত দোকানত নাই এনেকুৱা ইমান দামী মিক্সাৰ যে নক'ব নাই। বিস্কুটটো এনেকুৱা বিস্কুট মানে কৈছোঁ ন আপোনালোকক, এনেকুৱা বিস্কুট সিহঁতৰ ঘৰতে খাই নাই পোৱা, কিন্তু গাৰ্লফ্ৰেণ্ডৰ ঘৰলৈ কিন্তু পূৰা লৈ গৈছে আকৌ। একদম ইমান দামী দামী বস্তু লৈ গৈছে। আকৌ মাছ মাংস লৈ গৈছে, খাচী 1 কেজি, এইখিনি খাচী 1 কেজি খাচী লৈ গৈছে। তো আপোনালোকে ভাবকচোন, এই ল'ৰাটো চাওক। হাই গাইজ, তো আজি আমি ওলাই গ'লোঁ গছতলৰ বিহু চাবলৈ। জানেই আৰু আমাৰ এইফালে তিনিচুকীয়া ফালে গছতলৰ বিহুটো মানে হয় মানে, তো বেলেগৰ হেৰি চাইডৰ নিচিনা নহয়, আপাৰ আছাম ফালে এনেকুৱা গছতলৰ বিহু হয়। তো আমি গৈ আছোঁ, এইফালে গৈছে আমাৰ ডাইৰেক্টৰ, এইটো শ্বৰ্ট ফিল্মৰ ডাইৰেক্টৰ, প্ৰডিউচাৰ, এইফালে কেমেৰামেন হাই কৈ দিয়া। তো ইয়াতে চাই লওঁ এতিয়া, আহি পাই গ'লে বিহু এখন, তাতে চাম এতিয়া। অ' ভণ্টি কেইজনী বৰ হেৰি দেই। চাওঁ এইফালে ভণ্টি কেইজনী নাচি আছে, ভাল লাগিছে। মজা মজা। অলপ তুলি লওঁ। নাচিব লাগে নহয় ছোৱালী বিলাকে। আমাৰ গাঁৱৰ বোৱাৰীবোৰে নাচিব লাগে নহয়। নাচিব নাজানে চাগে। পানীয়ে মাৰিলে পাই গ'লো আৰু এখন বিহুতলি, আকৌ আহি পাই গ'লো এখন বিহু চাব ওলাইছোঁ। চব ধুনীয়াকৈ নাচি আছোঁ মানে। আজি বিহু কৰি পিনে পূৰা বিহু শেষ কৰি দিছোঁ চাই। বেছি নাই মানে, হুঁচৰিও গাবলগীয়া হৈছে, সেইটো কাৰণে বিহু চাবলৈ সময় পোৱা নাই। তো গাইজ মানে এতিয়া আমি দোকানত সোমালোঁ, বজাৰ কৰিলোঁ। এই ল'ৰাটো যে দৌলত, এইটো আমাৰ ডাইৰেক্টৰ। ইয়াৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰলৈ গৈ আছোঁ আমি এতিয়া, যাব ওলাইছোঁ মানে। ইয়াৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰলৈ ই কি বজাৰ কৰিছে চাওক না। চিপছ ইমান দামী, মানে আমাৰ গাঁৱত দোকানত নাই এনেকুৱা ইমান দামী মিক্সাৰ যে নক'ব নাই। বিস্কুটটো এনেকুৱা বিস্কুট মানে কৈছোঁ ন আপোনালোকক, এনেকুৱা বিস্কুট সিহঁতৰ ঘৰতে খাই নাই পোৱা, কিন্তু গাৰ্লফ্ৰেণ্ডৰ ঘৰলৈ কিন্তু পূৰা লৈ গৈছে আকৌ। একদম ইমান দামী দামী বস্তু লৈ গৈছে। আকৌ মাছ মাংস লৈ গৈছে, খাচী 1 কেজি, এইখিনি খাচী 1 কেজি খাচী লৈ গৈছে। তো আপোনালোকে ভাবকচোন, এই ল'ৰাটো চাওক। গাৰ্লফ্ৰেণ্ডৰ ঘৰলৈ গৈছে এতিয়া। আমি বিহু চাই লাষ্টত উপায় নাপায় ইয়াৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰলৈ যাব ওলালোঁ। তো লগতে মানে কেঁচুকি হ'ল, ময়ো গৈছোঁ দেই। তো গাইজ মানে ফাইনেলি আহি পাই গ'লোহি ছাৰৰ ৰিলেশ্যনৰ ঘৰলৈ, জানে আৰু জীয়েকৰ ঘৰলৈ। তো ছাৰে এতিয়া কি খুৱাই আকৌ ছাৰক এতিয়া। তো বাকী হৈ আছে আৰু, দেখা যাম আৰু কি খাওঁ হা। খাচী চাচি আনিছে, বিস্কুটটো দেখালৈ। বিস্কুটটো ঘৰতে খাই নাপায় এনেকুৱা বিস্কুট। তেনেকুৱা বিস্কুট দেখাই মানে আনিছে মানে সি। ব্লগটো শেষলৈকে চাই থাকক, ভাল লাগিব, ধুনীয়া হ'ব। এয়া আমাৰ ইউটিউবাৰ এজন, এইফালে একদম ৰহিত লাগি গ'ল। ৰংমন এইফালে পুৰা বাকিছে। আলহী ঘৰত ফুৰিবলৈ আহিলে দেখিছে নাই কি হয়, এইটো অৱস্থা এইফালে এইজনৰ লোভৰ পানী ওলাই গৈছে। আৰু এইজনটো নালাগে আৰু ক'বলৈ, বেলেগ আৰু একচুৱেলি গেছ মানে একচুৱেলি গেছ মানে মই এইটো নাখাওঁ ন, এইটো নাখাওঁ কাৰণে এইটোৱে খাওঁ, মই এইটো নাখাওঁ মানে দেই, বেয়া নাপাব। এটা টাইমত খাইছিলে বাৰু, আৰু এতিয়া ভুক্তভোগী হ'ল। এতিয়া ষ্ট্ৰিঙত ধৰিলে। একদম নক'বা, একদম বেলেগ।